নমস্কাৰ সকলোকে স্বাগতম মোৰ চেনেলটোলৈ বলক আজি এটি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। ডিষ্টিল পানীনো কি যিসকলে জানে নাচালে হ'ব আৰু যিসকলে নাজানে প্লিজ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি শিল্পী দিৱস। বলক তেখেতৰে এটি মহৎ লোকৰ বাণীৰে ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক বলক। ৰাতি যিমানেই কঠিন হ'ব, প্ৰভাত সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা আন্ধাৰ হ'লেও ভয় নকৰিবা, প্ৰভাত হ'বই এদিন নিশ্চয়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিষ্টিল পানীনো কি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ডিষ্টিল পানী হ'ল ইয়াত কোনো ঔষধি, খনিজ লৱণ, আয়ৰণ আদি নাথাকে। আৰু ডিষ্টিল পানীত বিদ্যুৎ পৰিবহণ কেতিয়াও নহয়, কাৰণ ইয়াত কোনো আয়ৰণ, খনিজ লৱণ একো নাথাকে। অনলি হাইড্ৰজেন, অক্সিজেন আৰু পানীখিনি থাকে, কিন্তু ইয়াত তাৰ কাৰণে ইয়াত বিদ্যুৎ পৰিবহণ নহয়। ডিষ্টিল পানীনো কেনেকৈ তৈয়াৰ কৰা হয় জানিবলৈ বলক এতিয়া প্ৰক্ৰিয়াটো আপোনালোকক ক'বলৈ গৈ আছোঁ। ডিষ্টিল পানী তৈয়াৰ কৰা প্ৰক্ৰিয়াটো হ'ল ইয়াত টেপৰ পানী ইমানেই গৰম কৰা হয় যে এই গৰমৰ ফলত বাষ্পখিনি ঘনীভূত হৈ পুনৰ পানীলৈ ৰূপান্তৰিত হয়। সেইটোৱে হৈছে ডিষ্টিল ৱাটাৰ। বলক এতিয়া প্ৰক্ৰিয়াটো আপোনালোকক ভিডিঅ' প্ৰক্ৰিয়াৰে দেখাই দিছোঁ, চাই থকা। এইটোৱে ডিষ্টিল ৱাটাৰ বনোৱা প্ৰক্ৰিয়া, চাই লোৱা। ইয়াত পানীটো এনেকৈ গৰম কৰা হৈছে, ৰঙা পৰি গৈছে, ইমান গৰম দিয়া হৈছে, হিট দিয়া হৈছে। ইয়াৰ পৰা ওলোৱা বাষ্পটো ওপৰৰ ফালে গৈ তাতে বাষ্প আকাৰে তাৰপিছত ঘনীভূত হৈ পানী আকাৰে এই বটলটোত ডিষ্টিল ৱাটাৰ যে লেখা আছে এই বটলটোত আহি পৰে। এইটোৱে হৈছে প্ৰক্ৰিয়া। আজি আমাৰ গাঁৱত ছাত্ৰ একতা সভাৰ সৌজন্যই সাংস্কৃতিক সন্ধিয়াৰ এটা বিশেষ প্ৰগ্ৰাম কৰিছে। তাত থাকিব আজি কণ্ঠশিল্পী ৰূপাঞ্জলি ৰাভাৰ গীতৰ শলাই। সকলোৱে আহিবা, লগ পাম নিশ্চয়। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিবা। আজিলৈ ইমানে, ধন্যবাদ। আহিবা সকলো, ৰূপাঞ্জলি ৰাভাৰ গীতৰ শৰাই আহিবা সকলো। ডিলিঙা আহি যোৱা গাইছ, আহি যোৱা।